গাইছ ৰেডি গামোচা বান্ধিলো নতুন ঘৰ নতুন বস্তু আমাৰ এইটো পৰম্পৰা গামোচাটো আৰু দেই আৰু বাকি আমি কিটা নেবান্ধো ডাইৰেক্ট পৰম্পৰা গামোচাটো আমি লগাও ঘৰত হয় নাই হয় কিটা নেবান্ধো মিস্ত্ৰীকো পুৰা কিবা দিছো পইচা নেমাৰিবি ৰথত নেমাৰিবি বুলি এইটো গুৰুমান দিছো দেই একেবাৰে ভালকে কৰিবি গামোচা পিন্ধাবলৈ গামোচা নাই আৰু একেবাৰে ৰথত নেমাৰিবি আৰু সদায় কামত আহিবি সোনকালে বেষ্ট লাক তো ফাইনেলি গাইছ পুৰা এটা খুটা হৈ গ'ল গাইছ পুৰা চব না পুৰা পৰম্পৰা গামোচা লগাই দিলোঁ তেনেহ'লে ব'লো আগলৈ ভিডিঅ'কেইটা পুৰা আৰম্ভ হ'ব আৰু নেক্সট পুৰা পকা খুটা কিতাপো আছে না তো ফাইনেলি গাইছ পুৰা ৰেডি হৈ গ'ল পুৰা গাইছ তেনেহ'লে হাই হেল্ল' মোৰ অসম বাকী দোস্ত ৱেলকাম টু মাই ভিডিঅ' আপোনালোক চাই আছে ভিডিঅ' তেনেহ'লে গাইছ ফাইনেলি পুৰা কমপ্লিট হৈ গ'ল পুৰা ভীম চিম মাৰি দিলোঁ এতিয়া ভিডিঅ'টো দেখাব নোৱাৰিলোঁ কেলৈ গাইছ ক'লে গম পাই নাই আপোনালোক পুৰা বৰষুণ দি আছে গম পাইছেনে এইকেইদিন মানে বহুত বৰষুণ দি আছে মানে সেইকাৰণে মানে একেবাৰে মানে অসুবিধা হৈ আছে মানে ভিডিঅ' বনাবলৈ মানে গম পাইছেনে একেবাৰে ভিডিঅ' কৰিব পৰা নাই যি কি নহয় আৰু নেক্সট ভিডিঅ' আহি আছে কিন্তু এইকেইদিন বহুত দিন হ'ল সেই হোৱাৰ কাৰণে তেনেহ'লে গাইছ পুৰা আৰম্ভ হৈ গ'ল তেনেহ'লে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি গাইছ তেনেহ'লে 1 2 3 তো ফাইনেলি গাইছ দেখিছেনে এতিয়া এটা খুটা হৈ গ'ল দেখিছেনে পুৰা গাইছ তেনেহ'লে এইফালে চাওঁ গীতা এইটো প্ৰথম খুটাটো আছিলে সেইটো গামোচাটো আছিলে দেখিছেনে গাইছ সেইটো গামোচাটো আছিলে এইটো গামোচাটো আমাৰ অসমীয়া পৰম্পৰা গামোচা গাইছ তেনেহ'লে গাইছ পুৰা ভিডিঅ'টো চব এই পুৰা ভীম চিম মাৰি দিলোঁ আৰু দেখিছেনে পুৰা আৰম্ভ হৈ গ'ল পুৰা ইটা গাঁঠিব হৈ গ'ল ফালে হৈ গ'ল পুৰা ভীম চিম মাৰা হৈ গ'ল ফাইনেলি ইয়াতে আজি মাৰিব আছে সেই দুখৰ পৰা অকণমান আছে বেছি নাই বাৰু অকণমান হৈ আছে কাইলৈ হৈ যাব অকণমান ৰসটো মানে কম হৈ গ'ল মানে কম হৈছে বহুত মানে ময়ে মানে 4-5 হাজাৰ মান আনিবলগীয়া মানে বহুত কম হৈ গ'ল মানে দেখিছেনে পুৰা এইকেইটা হৈ গ'ল গাঁঠি হৈ গ'ল তো গাইছ পুৰা এইবাৰ কামকেইটা পুৰা হৈ গ'ল তো খুটা চুটা গাড়ী কিনি আৰু এইকেইটা পুৰা চব খুটা গাড়া হৈ গ'ল আৰু চব ভীমকেইটা দিয়া হৈ গ'ল এইকেইটা অকৰা নিচিনা ঘূৰি ফুৰিছে তো গাইছ দেখিছেনে পুৰা গাইছ দেখিছোঁ চব এইকেইটা পুৰা মাৰি থৈছোঁ ফাৰ্মা মাৰি থোৱা আছে পুৰা খুটা চুটা লগাই কিনি দেখিছে তেনেহ'লে গাইছ ভিডিঅ'টো মানে ইমানটো আজি ভিডিঅ'টো ইমানতে কাইলৈ পৰা ভিডিঅ' আহি আছে কেইদিন বহুত লেট হৈ যোৱা আপোনালোকক দেখাই দিওঁ বুলি আৰু দেখাই দিছোঁ আৰু ফাইনেলি মানে পুৰা হৈ গ'ল এইকেইটা কমপ্লিট তো গাইছ ফাইনেলি পুৰা কমপ্লিট হৈ গ'ল ঘৰ বনাই কিনি আৰু ভীম চিম দি কিনি ঘৰ বনাই তাৰপিছত কালি পুৰা ইটা গাঁঠা হ'ব এইডোখৰত মই বহি থকাৰ পাছত এইটোৱে আছিলে প্ৰথম খুঁটিটো দেখিছেনে এইফালে পৰা হৈ গ'ল এইফালে আন্ধাৰৰ কাৰণে অলপ দিগদাৰ হৈছে তো ভীম চিম দিয়া হৈ গ'ল তেনেহ'লে গাইছ ভিডিঅ'টো আজিলৈ ইমানটোৱে আৰু বেয়া চাই নাপাব আৰু অকণমান ভিডিঅ' বনোৱা হ'লে তো নেক্সট ভিডিঅ'ৰ পৰা ধামাকা হৈ আছে তেনেহ'লে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ এইবাৰ পৰা কৰি দিব আৰু দেই মই হ'লে নকওঁ আৰু ইমান আপোনালোকে ছাপোৰ্ট কৰিছে আৰু ছাপোৰ্ট কৰি দিয়ক তেতিয়া মই যি কৰিম কৰিব কৰি আছোঁ আপোনালোকৰ কাৰণে তেনেহ'লে ভিডিঅ'টো ইমানটোৱে তেনেহ'লে আজিলৈ কাইলৈ বাই পৰহিলৈ জয় আই অসম